নমস্কাৰ প্ৰিয় আমাৰ জীৱনলগৰ ৰেডিঅ' শ্ৰোতা সংঘ সদস্যসকল তথা আমাৰ প্ৰিয় শ্ৰোতাসকল, এয়া মই দীপজ্যোতি বৰা। আপোনালোকে সকলোৱে গম পাইছে যে আজি আমাৰ মাজৰ পৰা সকলোৱে চিৰপৰিচিত কণ্ঠশিল্পী, কোকিলকণ্ঠী গায়িকা, আমাৰ সকলোৱে মৰমৰ এগৰাকী গায়িকা, লগতে ভাৰতৰ অমূল্য ৰত্ন লতা মংগেশকাৰ বাইদেৱে আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় লয়। আৰু তেখেতৰ মৃত্যুত আমাৰ জীৱনলগৰ ৰেডিঅ' সংঘৰ তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ আত্মা চিৰশান্তি কামনা কৰিছোঁ। আৰু আমাৰ জীৱনলগৰ ৰেডিঅ' সংঘৰ তৰফৰ পৰা এটি সৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। আৰু আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসমৰ বিভিন্ন ক্ষেত্ৰৰ সাহিত্য সংস্কৃতিৰ লগতে সংগীতৰ লগত জড়িত তথা অভিনয়ৰ লগত জড়িত কেইবাজনো ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জনাইছে। আহকচোন আমি এই অনুষ্ঠানটিৰ মাজলৈ যাওঁ। প্ৰিয় শ্ৰোতাসকল, এয়া লতা মংগেশকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোক সকলোৱে চিৰপৰিচিত অভিনেত্ৰী মণি বৰুৱা তথা পাপৰি বৰাই। হয়, নমস্কাৰ। আচলতে আজি বৰ দুখৰ দিন, ক'বলৈ ভাষা নাই। যিহেতু বিচনাৰ পৰা উঠিয়ে মোবাইলটো লৈয়ে প্ৰথম সেই দুখৰ খবৰটোহে শুনিছো। বৰ বেয়া লাগিছে। আৰু অকল অসমবাসীৰ কাৰণেই নহয়, বিশ্ববাসীৰ কাৰণে এইটো দুখৰ দিন। আজি আমাৰ মাজৰ পৰা কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ বাইদেউ বিগত কেইদিনমান ধৰি কৰোণাত আক্ৰান্ত হৈ আছিলে। আৰু সেই আক্ৰান্ততে আজি তেখেতক আমাৰ মাজৰ পৰা লৈ যোৱা হ'ল। গতিকে বহুত আৱেগিক হৈও পৰিছো। আচলতে সকলোৰে কাৰণে এইটো এটা বহুত দুখৰ খবৰ। গতিকে শ্ৰদ্ধা জনাইছো তেখেতৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰক। ধন্যবাদ বাইদেউ। এই মুহূৰ্তত আমাৰ সৈতে এগৰাকী শ্ৰোতা আছে, তেখেতে শ্ৰদ্ধাঞ্জলি জনাই অকণমান মন্তব্য আগবঢ়াব। তেওঁ হৈছে দৰং জিলা এগৰাকী ৰেডিঅ' প্ৰেমী শ্ৰোতা নিত্যানন্দ ডেকা। ডাঙৰীয়া, হয়, নমস্কাৰ। আজি আমাৰ এটা দুখৰ খবৰ নিশ্চয় গম পাইছে, গতিকেলৈ কি ক'ব? ঠিক আছে বাৰু। মই আচলতে এই খবৰ পাই সন্মাহত হলো আৰু সুকণ্ঠী গায়িকা গৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে আমি ভগৱানৰ ওচৰত এভাগি প্ৰাৰ্থনা গাই দিব পাৰো, তাত বাহিৰে অন্য একো ক'ব নোৱাৰো। আৰু আমাৰ তেওঁৰ যিটো কণ্ঠ, সেই কণ্ঠই আমাক আচলতে শ্ৰোতাসকলক মুহিছিলে আৰু জীয়াই থকাৰ প্ৰেৰণা জগাইছিলে। আজিৰ পৰা তেখেতক আমি যিহেতুকে কায়িকভাৱে নাপাম, আত্মাটো সদায় থাকিব, তাৰে শান্তি কামনা কৰি এজোকা কোষাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো দেই। নমো নমো নাৰায়ণ প্ৰসন্ন হয়ুক হৰি কৰিউক মায়া কনি জান আপোনাৰ মহিমাক আপুনি বেকত কৰি জীৱ কৰিও পৰিত্ৰাণ জীৱ কৰিও পৰিত্ৰাণ। ওম শান্তি শান্তি, ওম শান্তি শান্তি। ধন্যবাদ। প্ৰিয় শ্ৰোতাসকল, এয়া লতা মংগেশকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এয়া অসমৰ আপোনালোক সকলোৱে চিৰপৰিচিত কণ্ঠশিল্পী অজয় ফুকন। নমস্কাৰ। আজি আমাৰ কাৰণে এক গভীৰ আচলতে দুখৰ খবৰ আমি সকলোৱে মৰ্মাহত হৈছো। কেৱল ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বই আজি আচলতে এগৰাকী মহান সংগীতজ্ঞ, আমি যাক আচলতে ভাষাৰে আমি বৰ্ণনা কৰিব নোৱাৰো, আমি কণ্ঠৰ সৰস্বতী বুলি কওঁ, আমি তেখেতক সংগীতৰ সম্ৰাজ্ঞী বুলি কওঁ। একেধাৰে ভাৰত ৰত্ন কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ বাইদেউ,
যিগৰাকী লতা মংগেশকাৰক সকলোৱে আচলতে গুৰু হিচাপে আচলতে মানে, কাৰণ কিয় সংগীতৰ ভগৱান বুলি মানে, কাৰণ কিয় তেখেতৰ কণ্ঠই প্ৰায় ৩-৪ হাজাৰ অধিক চিনেমাত কণ্ঠদান কৰিলে আৰু হাজাৰ হাজাৰ গীতত তেখেতে কণ্ঠ নিগৰাইছে। আৰু যিবোৰ গীতে নেকি মানুহৰ মানে কেৱল মানে মনত নহয়, মুখত নহয়, হৃদয়ে হৃদয় সকলোতে আচলতে গোটেই মানে এগৰাকী ব্যক্তিক আচলতে গোটেই মনে প্ৰাণে চুই যোৱা সেইগৰাকী কণ্ঠশিল্পী, সেইগৰাকী মহান শিল্পীয়ে আজি যি বিয়োগত আমি মৰ্মাহত হৈছো, আমি গভীৰ শোক প্ৰকাশ কৰিছো আৰু আমি অসমবাসীৰ হৈ আমি তেখেতলৈ আজি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আৰু আমি নতুন প্ৰজন্মই আমি সকলোৱে তেখেতৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি আমাৰ হৃদয় হৃদয় আমাৰ প্ৰাণে প্ৰাণে থাকিব। আৰু নতুন প্ৰজন্মক আমি আৰু যিসকল উঠি আহিছে সেই তেওঁলোকক তেখেতৰ যি সৃষ্টিৰাজি আছে আমি আকৃষ্ট কৰিব লাগিব আৰু তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে আমি জনাই যাব লাগিব। আৰু আমি জানো যে গোটেই বিশ্বই আজি এই দিনটোত আচলতে তেওঁলোকে গভীৰ শোক প্ৰকাশ কৰিছে আৰু গোটেই বিশ্বই লতা মংগেশকাৰক আচলতে মানিছিল, জানিছিল। আৰু সেইগৰাকী মহান শিল্পীৰ আচলতে বিয়োগত, আচলতে আকস্মিক বিয়োগত হয়তো তেখেত বহুদিন ধৰি আচলতে তেখেতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল, কিন্তু আমাৰ মাজৰ পৰা শেষত বিদায় মাগিলে। এয়া নিয়তিৰ পৰিহাস বুলি ক'ব লাগিব আৰু নিয়তিৰ ওচৰত হাৰ মানিলে। যিয়ে নহওক, আমি আমাৰ হৃদয়ত, আমাৰ বুকুৰ মাজত তেখেতৰ সৃষ্টি, তেখেতৰ নাম সদায় জীয়াই থাকিব। এইখিনি কথা এই মুহূৰ্তত আমি দৃঢ়তাৰে আমি ক'ব পাৰো। প্ৰিয় শ্ৰোতাসকল, এয়া লতা মংগেশকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি পৰিৱেশিকা কাবেৰী বৰা মজুমদাৰ। নমস্কাৰ। কোকিলকণ্ঠী গায়িকা জীৱন্ত কিংবদন্তি লতা মংগেশকাৰৰ মৃত্যুৰ বাতৰিটোত সঁচাকৈ অতি বেছি মৰ্মাহত হৈছো। আমাৰ সকলোৰে বাবে এইটো এটা অতি দুখৰ খবৰ। সমগ্ৰ দেশে আজি তেখেতৰ অভাৱ বাৰুকৈ অনুভৱ কৰিছে। সংগীত জগতত তেওঁ এটুকুৰা হীৰা, এই কথা কোনেও অবিশ্বাস কৰিব নোৱাৰে। আৰু আগলৈ আমি কেতিয়াবা এনেকুৱা এটুকুৰা হীৰা ভাৰত ৰত্ন পাম বুলি আশা কৰিব নোৱাৰো। শেষত তেখেতৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিলো। এইবাৰ লতা মংগেশকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে মৃদুস্মিতা শৰ্মাই। মোৰ নাম মৃদুস্মিতা শৰ্মা। আমাৰ মাজৰ পৰা সুকণ্ঠী গায়িকা ভাৰতৰ লতা মংগেশকাৰ যি নোহোৱা হৈ গ'ল, মোৰ ফালৰ পৰা তেখেতলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছো। আমি সৰুৰ পৰা যেতিয়া জন্ম হোৱাৰ পাছৰ পৰাই গীত বুলি শুনিবলৈ শিকিছিলো, তেতিয়াৰ পৰাই লতাজীৰ কণ্ঠই আমাক অভিভূত কৰি থৈ গৈছে আৰু তেখেতৰ পৰাই আমি বহু কথা শুনি শুনি তেখেতৰ কণ্ঠত আমি ডাঙৰ হৈছো, গীত গাবলৈ শিকিছো, গীতৰ চৰ্চা কৰিছো। আৰু আজি তেখেত আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, খুব এক দুখৰ কথা। এজনী সৰু ছোৱালী হওক, এগৰাকী প্ৰেমিকা হওক, একেবাৰে মাকৰ চৰিত্ৰলৈকে তেখেতে গীত গাই থৈ গৈছে। তেখেতৰ এই ক্ষতি আমাৰ ভাৰতৰ বাবেই নহয়, গোটেই বিশ্ববাসীৰ বাবে এক অপূৰণীয় ক্ষতি। আৰু তেখেতে যিখিনি কাম কৰি থৈ গৈছে, তেখেতৰ কৰ্মৰাজি আমাৰ প্ৰজন্মৰ হওক বা নৱ প্ৰজন্মৰ হওক জীয়াই ৰাখক আৰু তেখেতক অনুসৰণ কৰি আগবাঢ়ি যাওক।